জুবিন দাৰ আমাৰ মাজত নাই এই কথাষাৰ মানি ল'ব নাই পৰা এনেকুৱা অনুভৱ কৰিছো যে কথাটো মিছা ৰাতিপুৱাৰে পৰা মই বৰ্তমান অসমত নাই মই ৰাতিপুৱাৰে পৰা মই আছো বম্বেত ইমান ইয়াত এন্ধাৰ হৈ আহিছে ইমান বৰষুণ কিবা এনেকুৱা অনুভৱ কৰিছো যে কিবা প্ৰকৃতিও যেন কান্দিছে নেকি তেখেতৰ মৃত্যুত অসমত নাই ভাৰততে নাই বিদেশত তেখেতৰ মৃত্যু হ'ল কেনেকৈ মানি লওঁ অনুভৱ কৰোঁ বহুত কথাই অনুভৱ কৰোঁ সকলো কথা ক'ব নোৱাৰো কিন্তু এই ধৰণৰ মই ভিডিঅ' কেতিয়াও কৰি পোৱা নাই আজি প্ৰথম কৰিছো নাজানো মই বহুত অকলশৰীয়া অনুভৱ কৰিছো ইফালে গৈছো সিফালে গৈছো কি কৰো কি নকৰো লাগি গৈছে লগালগ ফ্লাইট বুক কৰিবলৈ চাইছো ফ্লাইট বিলাক বুক হৈ গ'ল চব অসমৰ ফ্লাইট বিলাক বুক হৈ গ'ল কিবাকে এখন পালো সেইখন 11 ঘণ্টা লিঅ'ভাৰ আছে ৰাতিপুৱা লেণ্ড কৰিমগৈ কাইলৈ এনেকুৱা লাগিছে যেন ইয়াত থকা প্ৰতিজন অসমীয়াই যেন বুক কৰিছে সকলোৱে যেন জুবিনদাৰ শেষৰ বাবে এবাৰ চাব বিচাৰিছে মই বেলেগ কথা নাজানো এজন অসুস্থ মানুহে স্কুবা ডাইভিং কৰিব নোৱাৰে যি মানুহে স্কুবা ডাইভিংলৈ জুবিন দাক নিছিলে তেওঁ অসমৰ মানুহৰ আগত আহি ক'বহি লাগিব মই স্পষ্টকে কৈছো আমাক কোনো নৰ্থ ইষ্ট ফেষ্টিভেল আমাক সিংগাপুৰত পাতিব নালাগে সিংগাপুৰৰ মানুহ আহি নৰ্থ ইষ্টত ফেষ্টিভেল চাবলৈ আহিব পাৰে কিন্তু আমাৰ জুবিন গাৰ্গক নৰ্থ ইষ্ট ফেষ্টিভেললৈ নি এনেকে আমাৰ পৰা বিদায় দিয়াটো আমি মানি ল'ব নোৱাৰো এই ঘটনাৰ CBI তদন্ত লাগিব মই জানো যে জুবিন গাৰ্গ 3 মাহৰ মূৰে মূৰে 4 মাহৰ মূৰে মূৰে হস্পিটেলাইজ হয় তেনেকুৱা এজন বেমাৰী মানুহ সাগৰলৈও যাব নোৱাৰে আৰু সাগৰলৈ যোৱাটো বাদেই দিয়ক স্কুবা ডাইভিং মানে আপোনালোকে জানেনে স্কুবা ডাইভিং কৰিবলৈ হ'লে প্ৰথমতে খত লিখি দিব লাগে দলিলত লিখি দিব লাগে যে মোৰ কিবা হ'লেও মোৰ কোনো দায় নাই সেইটো দায়টো মোৰ নিজৰ মানে দায়টো কোনো পধ্যে যিজনে কৰাইছে তেওঁ নহয় আৰু তেওঁ মেডিকেলি সম্পূৰ্ণৰূপে ফিট বুলি লিখি দিব লাগে মেডিকেল সাৰ্টিফিকেট দি দিব লাগে যে এখন মোৰ কোনো বেমাৰ আজাৰ নাই আমি সকলোৱে জানো যে জুবিন দাৰ সিজাৰ আছিল সিজাৰ থকা মানুহে এনেকৈ পানীত কেতিয়াও খেলিবগে নোৱাৰে যি মানুহে এনেকৈ জুবিন দাক সাগৰলৈ লৈ গৈছে জুবিন দাই নিজেও যাব পাৰে কিন্তু লগত যোন গৈছিল তেওঁলোকে বাধা দিব লাগিছিল যি নিছে তেওঁলোকে সকলোৱে অসমীয়া জাতিৰ ওচৰত জবাব দি হ'ব লাগিব ইয়াৰ ওপৰত CBI তদন্ত হ'ব লাগিব আৰু এটা মানুহৰ ওপৰত শাস্তি হ'ব লাগিব মই এটা কথাই জানো যে জুবিন দা আমাৰ গোটেই জেনেৰেশ্যনটোৰ কণ্ঠস্বৰ গোটেই আমাৰ জেনেৰেশ্যনটো আমি যিটো জেনেৰেশ্যনৰ মানুহ এইটো জেনেৰেশ্যনৰ কণ্ঠস্বৰ আৰু বৰ্তমান জীয়াই থকা মানুহৰ ভিতৰত অসমৰ আটাইতকৈ ভাল পোৱা মানুহজনৰ নামে জুবিন দা গতিকে জুবিন দা কাইলৈ বা পৰহিলৈ যেতিয়াই অসম পাবহি আমাক এনেকুৱা এটা ঠাই লাগে এনেকুৱা এটা জাগা লাগে যে অসমত কেতিয়াও এনেকুৱা মানুহ হোৱা নাই জুবিন দা যেতিয়াই পাবহি আমি অসমৰ আটাইতকৈ ডাঙৰ অনুষ্ঠানটো পাতিব খোজো সব অসমীয়া মানুহ ইয়ালৈ আহিব সব অসমীয়া আহি আমি জুবিন দাক সকলোৱে শ্ৰদ্ধা জনাম আৰু লগতে শ্ৰদ্ধা জনোৱাৰ লগতে যেনেকে কেনেকে মৃত্যু হ'ল তাৰ তদন্ত লাগিব আমাৰ নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবলৈ জুবিন দাক লৈ গ'ল ছিংগাপুৰলৈ ঠিক আছে তো ছিংগাপুৰৰ মানুহে অ ক খ চিনি পায় নেকি নাপায় পায় নেকি নাপায় যদি অসমীয়া গান এটা গায় কি আছিলে অসমীয়া গানটো আমাৰ অসমীয়া নহয় এক ছেকেণ্ড মায়াবিনী এক ছেকেণ্ড যিকোনো এক ছেকেণ্ড 4,000 5,000 14,000 লাখ গান আছে জুবিন দাৰ এটা গানৰ অৰ্থ বুজি পালেহেঁতেন ছিংগাপুৰ পালেহেঁতেন তেনেহ'লে সেই নৰ্থ ইষ্ট ফেষ্টিভেলটো আমাৰ নৰ্থ ইষ্টৰ কিয় জেগা নাই নেকি যদিহে এক ছেকেণ্ড যদিহে জেগা নাছিলে অন্ততঃ আমাৰ ক'ৰবাত নহয় ক'ৰবাততো 1 বিঘালৈ মাটি ওলালহেঁতেন যে সেই নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবৰ কাৰণে তো সেইখন ওলাল ছিংগাপুৰহে জেগা ওলালে তো ছিংগাপুৰলৈ নিয়া মানুহজন কোন
কোনে লৈ গৈছিলে সেই মানুহজন লাগে যোনে লৈ গৈছিলে ফেষ্টিভেলটোৰ কাৰণে যোনে এই দায়িত্বটো লৈছিলে সেই মানুহটোক লাগে বছ আমাক এক ছেকেণ্ড আমাক জুবিন দাক লাগে এক ছেকেণ্ড আমাক জুবিন দাক লাগে জুবিন দাক লগাৰ লগতে তেওঁকো লাগে যোনে লৈ গৈছিলে